হেল্ল' এভৰিৱান, কি খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল আৰু ৱেলকাম টু মাই মিনি ব্লগ আৰু আপোনালোক স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ মাংস ৰুটিয়ে খাওঁ বুলি, আৰু ইফালে ৰুটিটো বনাই থকা হৈছে, বেলি আছে আৰু তেনেকেই খালোঁ। ইফালে মাংস বনাই থকা হ'ল আৰু ইফালে মাংসটোও বনাই আছোঁ, লগতে ৰুটিও মানে বেলিও আছে আৰু ৰুটিটোও ভাজি আছোঁ, তেনেকৈ ভাজি আছোঁ। আৰু ৰুটিটো ভজাৰ লগে গৰমে আকৌ বাটাৰটো মানে লগাই তেতিয়াহ'লে মানে খাবলৈ বেছিকৈ ভাল, আৰু মই বহুত বেছি ভাল পাওঁ খাবলৈ। আৰু আপোনালোকে তেনেকৈ খায়নে বাৰু কমেণ্ট কৰি জনাবচোন। তাৰপিছত এনেকৈ গৰমে বাৰু মই বাটাৰটো লগাই দিলোঁ, আৰু ভালেই লাগে লগৰ কেইজনীমান লগ হৈ কিনে তেনেকৈ আমি একেলগতে খালোঁ। মই যিহেতুকে ৰুমত থাকোঁ, তেনেকৈ ৰুমৰ কেইজনীমান লগ হৈ কেনে মানে খালোঁ। আৰু বৰষুণ বহুত দি আছে আজি, গুৱাহাটীলৈ বহুত বৰষুণ দিছে, ৰাস্তাটো বহুত পানী হৈছে। তেনেকৈ ভাবিলোঁ ভাত আজি নাখাওঁ, ৰাতি মাংস ৰুটিকে ধুনীয়াকৈ লগ হৈ কেনে লগৰ দুজনীমান লগ হৈ তেনেকৈ আমি বনালোঁ আৰু তেনেকৈ মাংস এফালে বনাই হোৱা হৈছে। তাৰপিছত এইফালে ৰুটিখিনি প্ৰায় বনোৱাই হৈ গ'ল, আৰু মই মানে আধা দেখে আৰু তেনেকৈ বাটাৰখিনিও শেষ কৰি দিলোঁ। আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, আৰু এইখিনিতে আপোনালোকে বাৰু সকলো ভালে আছেনে? আৰু মই ভালেই আছোঁ বাৰু। ৰুটিটো লাষ্টৰ এখন ভাজিয়ে দিলোঁ তেনেকৈ, আৰু এইখিনিও মাংসখিনি দেখিছিলে এনেকুৱা হৈছে বাৰু, হোৱা নাই। ঠিক আছে, বাই বাই। আজি ভিডিঅ'টো সিমানলৈকে।